নমস্কাৰ, কি খবৰ সকলোৰে? আমি গৈ আছোঁ আমেৰিকা, চিকাগো। তালৈ অসমীয়া আমাৰ প্ৰবাসী অসমীয়া যিসকল আছে এটা অনুষ্ঠান কৰে প্ৰতি বছৰে আছাম কনভেনশ্যন বুলি। আছাম কনভেনশ্যন আছে জুলাই 3, 4, 5। তাতে মই নাচ, আমাৰ লোকন নাচ আৰু লগতে এংকাৰিং তেনেকৈ অনুষ্ঠান পৰিৱেশন কৰিম। মৰমত মাতিছে অসমীয়াসকলে তাৰ আমেৰিকাৰ, নৰ্থ আমেৰিকাৰ। গতিকে গৈ আছোঁ সপৰিয়ালে, মানুহজন, মই আৰু আমাৰ অকণমানিজনী। যোৱা বছৰ মাৰ্চতে মোক ফোন কৰিছিলে অনুষ্ঠানটোৰ কাৰণে 2024 মাৰ্চ মাহত। তেতিয়া পাৰিম বুলি ক'লোঁ। তাৰপিছতে আমাৰ ভাল খবৰটো আহিলে মে'ৰ 2 তাৰিখে মোৰ এইটো ৰিজাল্ট ওলালে, আহি আছে। ওলাওঁতে মই তেখেতসকলক কিন্তু ফোন কৰি ইমিডিয়েটলি কৈছিলোঁ যে এনেকুৱা এটা কথা, গতিকে 2025 জুলাইত অনুষ্ঠানটো হোৱা কথা। আৰু মোক ডেট দিছিলে ডক্টৰে জানুৱাৰী 1 উইক। চ' মই চাগে নোৱাৰিম, কিন্তু তেওঁলোকে খুব উৎকণ্ঠাৰে কৈছে যে কেতিয়া দিছে ডক্টৰে ডেট। মই ক'লোঁ জানুৱাৰী 1 উইক। জানুৱাৰী 1 উইক হ'লে ডিচেম্বৰতো হৈ যাব পাৰে, আৰু জানুৱাৰী হ'লেও কোনো কথা নাই, 6 মাহ হৈ যাব, পাৰিবা। মই ক'লোঁ মই এতিয়াই নকওঁ, গোটেইখিনি ভালকৈ হৈ লওক, যিহেতু মই ভগৱানৰ পৰা ইমানকৈ বিচাৰিছিলোঁ। সেয়ে মই এইখিনি গোটেই ভালে হৈ যাওক। তাৰপিছতহে যেতিয়া ডিচেম্বৰ 23 তাৰিখে কণমানিজনী আহিলে, তাৰপিছতে তেওঁলোক তাৰ মাজতো যোগাযোগত আছিলে। তাৰপিছতে গোটেই কামখিনি কৰিবলৈ আৰম্ভ কৰিলোঁ। পাছপৰ্ট, টিকলিৰ পাছপৰ্ট বনোৱা হ'ল 45 দিনত। তাইৰ 45 ডেইজত তাইৰ পাছপৰ্ট হৈছিলে। তাৰপিছত আমি কোৰ্ট মেৰেজ কৰিলোঁ। আমি কোৰ্ট মেৰেজ কৰা নাছিলোঁ, দৌৰাদৌৰিকৈ কোৰ্ট মেৰেজ কৰা হ'ল। বহুখিনি কামেই হ'ল। গতিকে এতিয়া এই যাত্ৰাটো কোৰ্ট মেৰেজ আমি প্ৰেগনেণ্ট থাকোঁতে একচুৱেলি কোৰ্ট মেৰেজ কৰিছিলোঁ। ডিচেম্বৰত কোৰ্ট মেৰেজ হৈছিলে আমাৰ। তাৰপিছত আৰু গোটেইখিনি এতিয়া এশোপা বস্তু লৈ গৈ আছোঁ। কি হয় কি নহয় গোটেই যাত্ৰাত দেখুৱাম আপোনালোকক। ষ্টে টিউনড। এয়াৰপৰ্টত নামি আকাশত দেখিলোঁ ৰামধেনু। মনটোৱে ভাল লাগি গ'ল, যেন আমাক শুভেচ্ছা জনাইছে আকাশৰ পৰাও। ফাইনেলি লাগেজ নমালোঁ, আৰু যিসোপাহে লাগেজ হৈছে আমাৰ পৰ্টাৰ ল'বলৈ বাধ্য হৈ গ'লোঁ। সৌৱা পাপাই পৰিমাণক লৈ গৈ আছে। পাপা যে নাতিনী বুলিলে এনেকুৱা পাগল নহয়, খাৰগুলি ঘৰৰ পৰা অকলে উবৰ লৈ আহিছে। যা নহওক, এতিয়া উভতি যাওঁতে আমাৰ গাড়ীতে যাব পাৰিব। বাই দ্য ৱে, গুৱাহাটী এয়াৰপৰ্টত পৰ্টাৰ ছাৰ্ভিচ এক্সপেঞ্চিভ হ'লেও যথেষ্ট সুবিধা আছে। আমি জেনেৰেল চেক ইন এৰিয়া দি নগৈ পেলাই সংৰক্ষিত চেক ইন এৰিয়া দি আমাক লৈ গ'ল। দিল্লীলৈ আমি যাম এয়াৰ ইণ্ডিয়াত। ঘটনাটোৰ পিছত যথেষ্ট ভয় খাইছিলোঁ, যদিও উপায় নাই, আমি এয়াৰ ইণ্ডিয়াতে যাব লাগিব, কিয়নো ইণ্টাৰনেশ্যনেল এয়াৰলাইনছৰ লগত এয়াৰ ইণ্ডিয়াৰহে ইণ্টাৰলাইন পাৰ্মিট আছে, অৰ্থাৎ ডমেষ্টিক ছেক্টৰ। গুৱাহাটীৰ পৰা দিল্লীলৈ আমাক ইণ্টাৰনেশ্যনেল লাগেজ ৱেইটটো কেৱল এয়াৰ ইণ্ডিয়াহে এলাউ কৰিব। ফ্লাইটত বহাৰ লগে লগে মইতো হনুমান চালিচা পঢ়োৱে, কিন্তু এইবাৰ মায়ে কৈছিলে 7 বাৰ পঢ়িবলৈ। 7 বাৰ হনুমান চালিচা পঢ়ি কুশলে মংগলে এয়া আমি আহি পালোহি দিল্লী। দিল্লীৰ পৰা আমাৰ ফ্লাইট আছে ৰাতিপুৱা 3:25, গতিকে অলপ সময় আমি ৰ'ব লাগিব। এয়া আমি এতিয়া ছিকিউৰিটি চেক ইন কৰিলোঁ। এই আমাৰ ছোৱালীৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ট্ৰিপ, হয় নহয়? আমি লাগিলে সোনকালে চেক ইন কৰিবলৈ পালোঁ, আৰু ইণ্টাৰনেশ্যনেল ফ্লাইট যিহেতু এনেও 3 ঘণ্টাৰ আগতে চেক ইন কৰিবই লাগে। আমি দুটামান বেংকৰ ক্ৰেডিট কাৰ্ড লৈ আহিছিলোঁ লাউঞ্জ এক্সেছ কৰিবলৈ। নতুনকৈ বনাই আনিছিলোঁ লাউঞ্জ এক্সেছ কৰিবলৈ, কিন্তু দিল্লীত আমি লাউঞ্জ এক্সেছ কৰিবলৈ নোৱাৰিলোঁ। বা যি নহওক, ফুড কোৰ্টতে আমি ছোৱালীক বহুৱাই জলপান খোৱালোঁ, তাইক অকণমান ফ্ৰেছ কৰাই দিলোঁ। আমি টুথব্ৰাছ আনিব পাহৰিছিলোঁ, গতিকে ভাস্কৰ বৰুৱাই গ'ল, ব্ৰাছ ল'লে, আমাৰ টুথপেষ্ট ল'লে। মই আকৌ লাগে যে এৰি থৈ গুচি আহিছিলে, আকৌ এতিয়া আহিছে ব্ৰাছ লৈ। মানে মই মহাদেৱ চাহৰ কাৰণে বনাইছোঁ। চাহ আপুনি টেনশ্যনে নল'ব, মোৰ পূৰা একদম ৱৰ্কআউট হৈ গৈছে, ইমান খোজকাঢ়িব কাৰণে এয়াৰপৰ্টত একদম পূৰা টেনশ্যনে নল'ব। ফাইনেলি আমি এয়া কাটাৰ এয়াৰক্ৰাফ্টত বৰ্ড কৰিলোঁ। কাটাৰ এয়াৰলাইন্স একদম বঢ়িয়া এয়াৰলাইন্স।
আমি কাটাৰ এয়াৰৱেজ এইকাৰণে লৈছিলোঁ কিয়নো দুটা লাগেজ দিয়ে 23 কেজিজ পাৰ পাৰ্চন এওঁ 46 আৰু মোৰ 46 কেৱল বেবীৰ কাৰণে 10 কেজিজ দিয়ে চ' আমি কি কৰিলোঁ এওঁ 23 এটা এওঁ ল'লে আৰু তাইক দিলোঁ 23 মোৰ এটা 23 পাৰফৰ্মৰ মানে মোৰ পাৰফৰ্মেঞ্চৰ লাগেজ আছিলে আৰু এটা 23 মোৰ পাৰ্চনেল ফাইনেলি উই আৰ এবাউট টু টেক অফ দিল্লী টু দোহা কাটাৰ এয়াৰৱেজ যিহেতু ভায়া দোহা হৈ যায় দোহালে আমাৰ ফাৰ্ষ্ট ছেক্টৰ তাৰপিছত দোহাৰ পৰা চিকাগো ইয়াতে অন বৰ্ড বাহিৰত কেমেৰা আছে চ' অন বৰ্ড ফ্লাইটৰ টেক অফটো চাব পাৰি এইটো ভিডিঅ' আমি এনেকৈ চাই গৈছিলোঁ এটা নতুন অভিজ্ঞতা আমাৰ বাবেও গতিকে ভিডিঅ' কৰিলোঁ আপোনালোককো দেখুৱাবলৈ দিল্লী টু দোহা আমাৰ আছিলে বেচিনেট ছিট বেচিনেট এটা দিয়ে বাচ্ছাটোক তাতে শুৱাই থ'ব পাৰি সেইটো সন্মুখত দেখিছেনে তেনেকৈ লগাই দিয়ে আমি তাইক তাতে শুৱাই পেলাই খোৱা বোৱাখিনি কৰিব পাৰিছিলোঁ শুবতো নোৱাৰি তাইক তেনেকৈ থৈ পেলাই চিন্তা এটা হৈ থাকে তথাপিও যথেষ্ট আৰাম আৰু তাইও অন্ততঃ ভৰি হাত মেলি সুন্দৰকৈ শুই যাব পাৰিছিলে দুফালে দুখন ফ্লেপ থাকে বেচিনেটটোৰ এনেকৈ জিপ কৰি থ'ব লাগে যাতে বেবীটো ওলাই নপৰে তাৰ পৰা ধুনীয়াকৈ তাইক কাপোৰ কানি দি আমাৰ নিজা কাপোৰ কানি দি তাতে শুই আছে চাওকচোন ইমান ধুনীয়াকৈ সেইটোৱে শান্তি দেই অন বৰ্ড ষ্টাৰলিং ৱাইফাই আছিলে গতিকে বৰুৱা সেয়া লাগি গ'ল আকৌ মোবাইলত এটা কথা ভালকৈ এনেকুৱা বেচিনেট ল'লে তাতে ধুনীয়াকৈ শুব পাৰিছে ছানৰাইজত শুইছে শুব পাৰিছে সেইটোৱে শান্তি কষ্ট এইখন তাইক দিছে কিউট কম্বল এয়াৰলাইন্সৰ ফালৰ পৰা আহি গ'ল আমাৰ মিল আজি বৃহস্পতিবাৰ আমি ভেজ খাম আৰু ছোৱালী আহি গ'ল কোলাত কিয়নো যিমানবাৰ ফ্লাইটত ছিট বেল্টৰ চাইন আহিব সিমানবাৰ ছোৱালীক কোলাত ল'ব লাগিব বেচিনতত থ'ব নোৱাৰি গতিকে যিখিনি সময়ত আচলতে বেচিনত থৈ পেলাই আমি খাব লাগিছিল সেইখিনি সময়তে তাইক কোলাত ল'বলগীয়া হ'ল যা হওক দোহা আমি আৰ্লি মৰ্ণিং গৈ পাইছিলোঁ দোহা লোকেল টাইম এৰাউণ্ড 6 AM আছিলে দিল্লী টু দোহা লাগে 3.5 ঘণ্টা 4 ঘণ্টা ইণ্ডিয়া আৰু দোহাৰ মাজত আছে 2.5 ঘণ্টা টাইম ডিফাৰেঞ্চ ইণ্ডিয়া ইজ 2.5 hours ahead of দোহা ফাইনেলি আমি আহি পাই গ'লোহি দোহা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো খুবেই ধুনীয়া আমি ইউটিউবত দেখিছোঁ আপোনালোকেও নিশ্চয় দেখিছে ইনষ্টাগ্ৰামতো দেখিছিলোঁ গতিকে এতিয়া এক্সপিৰিয়েঞ্চ কৰিবলৈ লৈছোঁ আৰু আহিয়ে দেখিলোঁ এটা আচৰিত বস্তু ই কি এয়াৰপৰ্টৰ ভিতৰতে ট্ৰেইন চলিছে এয়া ট্ৰেইন নহয় ট্ৰেইন শ্বাটল ছাৰ্ভিচ এয়াৰপৰ্টটো ইমানেই ডাঙৰ বৰ্ডিং গেটছলৈ যাবলৈ ট্ৰেইনেৰেও যাব পাৰি এয়াৰপৰ্টটো জানেনে কেনেকুৱা মজা চিকিউৰিটি চেক হ'ল কোৱাচোন বেবী একো উলিয়াই দিব নালাগে না লেপটপ উলিয়াই দিব লাগে না কিবা কি মজাকৈ আহিলোঁ ছোৱালী উঠিলে গুড মৰ্ণিং কৈ দিয়া মামা গুড মৰ্ণিং এয়াৰপৰ্টতে টয়লেট এৰিয়াত থাকে ফেমিলি ৰুম তাতে গৈ পেলাই ছোৱালীৰ ডাইপাৰ চেঞ্জ কৰি তাইক অলপ ফ্ৰেছন আপ কৰি কাপোৰ সলাই দিলোঁ কাৰণ এতিয়া দীঘলীয়া ফ্লাইটত যাম 13 ঘণ্টা আমিও নিজেও ফ্ৰেছ হৈ ল'লোঁ তুমি বাপৰে ইমান ডাঙৰ এয়াৰপৰ্ট ইমান ধুনীয়া গোটেইটো একেবাৰে শ্বপিং মল আৰু আৰ্কিটেকচাৰ কি ক'ব
ৱাও সৌটো চাওকচোন সেইটো হৈছে লুই ভিটৰ শ্ব'ৰুম কি সুন্দৰ আকাৰত বনাইছে নহয়নে আৰু মানুহৰ কেনেকুৱা ভিৰ মোৰতো সন্দেহ হয় যে এইখন চাওক এইখন হৈছে গ'ল্ড ষ্ট'ৰ পিয়'ৰ গ'ল্ড পোৱা যায় মোৰ যে একদম ডুবাইৰ মলটো মনত পৰি গ'ল বাই দি ৱে মই যে কৈছিলোঁ মোৰ যে সন্দেহ হয় মোৰতো সন্দেহ হয় যে মানুহে কাটাৰ এয়াৰৱেজ কেৱল দোহাৰ এয়াৰপৰ্টটো চাবলৈকো হয়তো লয় কাৰণ ট্ৰানজিটত ভায়া দোহা হয়তো যাবই ৰ'ব আমি এই যে ট্ৰেইনখন দেখুৱাইছিলোঁ আৰম্ভণিতে শ্বাটল ট্ৰেইনখন সেইখন ব'ৰ্ড কৰিবলৈ লৈছোঁ আমাৰ বৰ্ডিং গেটলৈ যাবলৈ ৱাও ছাচ এ ৱাণ্ডাৰফুল এক্সপিৰিয়েঞ্চ বৰ্ডিং গেটৰ ছাইনবোৰ্ড কেইখন আঁতৰাই দিলেতো এইটো গোটেই এটা বৃহৎ শ্বপিং মল হয়নে নহয় কওকচোন বাৰু এইটো এয়াৰপৰ্ট বুলি নক'লে ধৰিবই নোৱাৰি এয়াৰপৰ্টটোতো বিৰাটে ধুনীয়া গোটেই একদম বজাৰ এখন দেখিলে এতিয়া আৰু এটুকু বৰ ধুনীয়া ঠাই দেখুৱাম ৰ'ব এওঁ গৈছে ফ্লাইট টাইমিং চাব এইখন এখন ট্ৰপিকেল গাৰ্ডেন বনাইছে এইটো এটা ফাউণ্টেইন কেনেকুৱা লাগিছে এইটো ব্লগত ট্ৰপিকেল গাৰ্ডেনখন আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিলোঁ কিয়নো আমাৰ হাতত সময় বেছি নাই নেক্সট ফ্লাইটখনৰ বাবে গতিকে নেক্সট ব্লগটোত অৰ্থাৎ উভতি অহা ব্লগটোত ভালকৈ দেখুৱাম ল'লোঁ একাপ কফি ছোৱালী দুৰ্ঘুৰ টোপনি আৰু আগবাঢ়িছোঁ এতিয়া বৰ্ডিঙৰ ফাললৈ আমাৰ নেক্সট ছেক্টৰটো গম পাইছে দোহা টু চিকাগো ছিকিউৰিটি চেক কৰাৰ পিছত ৱাছৰুম নাই গতিকে ৱাছৰুমৰ পৰা আহি কি দেখিলোঁ ছোৱালী সাৰ পালে বৰ্ডিং ষ্টাৰ্ট হ'ল গতিকে আমি বৰ্ডিং কৰিবলৈ আগবাঢ়িছোঁ তাৰ আগতে ৰ'বচোন কথা এটা সুধোঁ আপোনালোকৰ বাৰু মোৰ দৰে অভ্যাস এটা আছেনে কোনেও নেদেখাকৈ প্লেনত উঠাৰ আগতে মই প্লেনখন চুই পেলাই সেৱা কৰোঁ বহাৰ লগে লগে দিলে এইটো কিট এটা ৰ'ব দেখুৱাইছোঁ কি আছে ইয়াতে আছে এয়া ইয়াৰবাডছ লেণ্ডিঙৰ সময়ত বিষালে ভৰাই ল'ব পাৰি আৰু ব্ৰাছ টুথপেষ্ট নিকিনাহেঁতেনো হ'লহেঁতেন আৰু দিছে ব্লাইণ্ডাৰ এখন শুওঁতে যে লগাই ল'ব পাৰি চকুত আই মাস্ক টাইপৰ আৰু এযোৰ চক্স মোজা আৰু আছে কিবা কিবি ঢেৰ ব্লেংকেট এখন দিয়ে পিলো দিয়ে এইডাল হৈছে হেডফোন চিনেমা চাবলৈ আৰু বাকী সেইখিনিয়ে আৰু এয়া দেউতাকে ছোৱালীক কোমলাই আছে বাচ্ছাৰ কাৰণে এডাল এক্সট্ৰা ছিট বেল্ট দিয়ে যিডাল পেৰেণ্টৰ লগত এটেচ কৰি ল'ব লাগে এয়া এনেকৈ লৈছোঁ আমাৰ দুৰ্ভাগ্য যে এইটো ছেক্টৰ যিটো আটাইতকৈ দীঘলীয়া ছেক্টৰ 13-13.5 ঘণ্টা দোহা টু চিকাগো আমি বেচিনেট ছিট নাপালোঁ কিয়নো টিকেট বুক কৰোঁতে পলম হৈছিলে আৰু হয় আমি ইকনমি ক্লাছত ট্ৰেভেল কৰিছোঁ বিজনেছ ক্লাছ ট্ৰেভেল কৰিলে সেয়াও বাৰু আপোনালোকক ভৱিষ্যতে দেখুৱাম বাই দি ৱে আমাৰ মিল আহি পালেহি আমাৰ এইবাৰো ভেজ মিল কৈছিলোঁ যে বৃহস্পতিবাৰ উপায় নাই আৰু গৈ আছোঁ চিকাগোলৈ বাকীখিনি আপোনালোকক দেখুৱাই থাকিম এই জাষ্ট লেণ্ড কৰিব লৈছোঁ আমি চিকাগো ছোৱালী শুই আছে বেচেৰি এতিয়া চাগে গুৱাহাটীত কেইটা বাজিছে এতিয়া ৰাতি 1 বাজিছে অসমত মানে ভাৰতত আৰু ইয়াতে 8মান বাজিব হৈছে নেকি 2:26 হাৰে কি দেখিলোঁ কলিতা দাই এয়াৰলাইন্স খুলিলে মোকতো মাতিব পাৰিলেহেঁতেন ইনগ্ৰেশ্যন কৰিবলৈ ৱাও টেক অফটো দেখিলে মজা এনেকুৱা শ্বট লৈছোঁ দেখিছে মই ফোনটো পেলাই থৈ আহিলোঁ আচ্ছা চোৱা মই বাচ্ছা লৈছোঁ মই পাহৰি গৈছোঁ বেবী টোপনি খতিয়ে নল
আচলতে ভুলটো মোৰ হ'ব লাগে কাৰণ তাই ফোনটো মই খবৰ ৰাখিব লাগে কিবা আছিল বৈ ছোৱালী বৈ টাইম লাগিলে ন Yes. আছো Okay, thank you. কৰি ক'ব মৰম আৰু আশীৰ্বাদ দিলে হ'ব ফাইনেলি আমি আহি পালোহি চিকাগো আছাম কনভেনশ্যনৰ কাৰণে আহিছোঁ আৰু এয়া হৈছে মোৰ মৰমৰ বা অৰুন্ধতী বা ইয়াতে মই লগ পোৱা প্ৰথমবাৰ লগ পাইছোঁ কিন্তু ফোনত এনেকুৱা লগা নাই যে আমি প্ৰথম লগ পাইছোঁ ফোনত ইমানেই কথা পাতিছোঁ ছোৱালী ল'ৰা আৰু সকলো আছে ইয়াতে এয়া দীপক দা পংকজ দা চিত্ৰালী তাৰপিছত নয়ন দা সকলোখিনি আছে অনুষ্ঠান দেখুৱাম আপোনালোকক বিদেশত বেবী কাৰ ছিট অবিহনে বেবী গাড়ীত লৈ যোৱাটো এলাউড নহয় এটা সুকীয়া কথা আছে যে আপোনালোকে যদি কেবত ট্ৰেভেল কৰে তেনেহ'লে কেবত কাৰ ছিটৰ প্ৰয়োজন নাই কিন্তু প্ৰাইভেট কাৰত বেবী কাৰ ছিট নোহোৱাকৈ বাচ্ছা গাড়ীত নিব নোৱাৰি যদি নিয়ে তেতিয়া যাব লাগিব জেললৈ মামা চাওঁ পুৰি মানুহ কি হৈছে তাই অবাক হৈ গৈছে কি হৈছে বেল চেল কৰি দিলে ন চবেই ইমান ধুনীয়াকে কথা পাতিছে মোৰ লগত হাঁহি কথা দিছে স্মাইল You like the blanket? Blanket খুব চুইছে চব ভাল পাইছে তাই একদম অৰুণোজী বাক অবাক লাগি চাইছে অবাকটেড হৈ গৈছে তাই মই এখন ষ্ট্ৰেচ লিমোজ পাবে উপায় নাই আৰু দেই মই বাহিৰলৈ গ'লে যে ইণ্ডিয়াত নেদেখা গাড়ীবিলাক দেখিলে মানে অসমত নেদেখা গাড়ীবিলাক দেখিলে কিবা একদম পাগল টাইপ চাওঁ জানেনে নহয় দেন আমি এইটো লোৱা কথা আছিলে কাৰ ছিট ষ্টলাৰখন সেইখন মানে কেবিন কম্পেক্ট নহয় বৰষা যেতিয়া নামে বুকুলে এনে লাগে যেন সেয়া তুমি আনিলোঁ নে বৰষুণ আমাৰ কোনে গ'ল নেকি তাই লোৱা এইটো ছেইণ্ট মেৰিজ ৰোড আমাৰ স্কুলৰ ৰোড আমি গৈ আছোঁ চিকাগো ইলিনয় লিবাৰ্টিভিললৈ আমি থাকিম লিবাৰ্টিভিল তাতে আছাম কনভেনশ্যনৰ প্ৰেচিডেণ্ট দীপক কলিতা দেৱৰ ঘৰ আমি তাতে থাকিম দীপক দা আৰু অৰুন্ধতীবাৰ ঘৰত তাকেতো ঘৰটো এতিয়া তোলা নহ'ল নহয় ইমান ধুনীয়া ঘৰ গোটেই লোকেলিটি হ'লেও আহি পোৱাৰ লগে লগে এয়া হৈছে আমাৰ পৰৱৰ্তী কেইদিনমানৰ বাসস্থান সেয়া দীপক কলিতা দেৱৰ মাতৃ বৰ্মা থিয় হৈ আছে গৌতম দা বহি আছে সেয়া প্ৰজ্ঞান দা আছাম কনভেনশ্যনৰ ট্ৰেজাৰাৰ ভাস্কৰ বৰুৱা আৰু লগতে কণমানিসকল আৰু এয়া হৈছে তৃষ্ণালী মিডিয়া পাৰ্চন আছাম কনভেনশ্যনৰ আপোনালোকে ভিডিঅ'জবিলাক দেখি আছিলে যে তৃষ্ণালীয়ে দিছিলে সেয়া সুদৰ্শনা পৰিমাণক লৈ আছে আৰু এয়া সুদৰ্শনাৰ ছোৱালী এইটো ৰণৱ দীপক দাৰ ল'ৰা ভাগৰ লাগিছে ফ্ৰেছ হ'বলৈ ৰুমলৈ আহিলোঁ টিকলিয়ে উমলি আছে বিচনাত এয়া চাওকচোন অৰুন্ধতী বাই কি আনিছে আহিয়ে উপহাৰ পালেই টিকলি বিৰাট মৰম লাগিছে তাই ইয়াতে পিন্ধিব পাৰিব কনভেনশ্যনত মৰম লাগিছে মামা ধুনু ড্ৰেছ তোমাৰ এই হলিউডৰ চিনেমাবিলাকত যে দেখোঁ এনেকুৱা লোকেলিটিবিলাক তেনেকুৱা লাগিছে ন ইচ্ছা মোক সপোন লাগিছে কিবা তলত কিনো হৈছে চাওঁচোন ব'লক এই আমাৰ ৰুমৰ পৰা ওলাই এনেকৈ বেলকনি এটা আছে আমাক আদৰিবলৈ একেবাৰে হাউচফুল দেখিছেনে সকলো বহি একদম আড্ডা দি আছে এওঁ আছে সকলোৰে লগত মই অকণমান ফ্ৰেছ হৈ ল'লোঁ এতিয়া নামি যাওঁ একদম ৰিয়েলিটি হৈ গ'ল আমি কিমান দিনৰ একদম
মই কনচেপ্ট ওলাই গৈছে কিবা কৰিছো নাই হৈ যাব তুমি আহি যাবা এনেকুৱা ৱেলকাম টু ইউএছ Thank you. নিজৰ সঁচা তাই গাঁও চেলিব্ৰিটি নিচিনা নালাগিল আৰু ন কথা পাতি পাতি এই দুগৰাকী মানুহ বহুত মানুহ আছে আঁৰত কিন্তু এই দুগৰাকী মানুহৰ লগত মই মাৰ্চ 2023 পৰা কথা পাতি আছোঁ নহয় 23 মাৰ্চ 24ৰ পৰা কথা পাতি তাৰপিছত একদম নাপাহৰোঁ আৰু এই দুজনে প্ৰপ'জেলটো দিছে প্ৰথম থেংক ইউ শিল্পী সেৱা এংকাৰিং কৰিছে এংকাৰিং কৰিছে চব মানুহটো